নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই আমাৰ ঘৰৰ পুখুৰীৰ মাছ মৰাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৱে চাই ভাল পাব। যিহেতু আমাৰ মাছ মৰা দেখিলে সেইটো কাৰণে ভাবিলোঁ আমাৰ পাচলি খেতিখিনিও দেখাই দিওঁ। এয়া হৈছে ফ্ৰেছ বিন, মই ঘৰলৈ বুলি ছিঙি ল'লোঁ আৰু এয়া হৈছে ওলকবি। মই ভাবিছিলোঁ মায়ে চাগে ধুনীয়াকৈ ওলকবিৰ সৈতে মাছৰ জোল বনাব, কিন্তু মায়ে আকৌ ভাবি ৰাখিছিল যে পালঙৰ সৈতেহে টেঙা দি ঘৰৰ মাছৰ জোল খাব। আৰু এয়া মায়ে ধুনীয়াকৈ আঞ্জা বনাই দিলে আৰু খুব তৃপ্তিৰে ধুনীয়াকৈ খালোঁ। এয়া আকৌ ৰাতিলৈ বুলি মা গ'ল মাহী ঘৰলৈ, যিহেতু কাইলৈ আমাৰ পৰিয়ালত এটা বিশেষ আয়োজন আছে আৰু সেইটো কাৰণে মাহীয়ে বনাইছে পকা মিঠৈ। প্ৰথমতে গুড়খিনি মিহি মিহিকৈ কাটি ল'লে, তাৰপিছত জুইত পগাই আছে। তাৰপিছত যিহেতু গুড়খিনি পগাই হৈ যোৱাৰ পাছতে পিঠাগুড়িখিনি দি আছে আৰু গুড়খিনিৰ সৈতে ধুনীয়াকৈ মিক্স কৰি লৰাই আছে। ইয়াতে আচলতে ঘিউ দিয়া হৈছিল বাৰু, কাৰণ ঘিউ জালুকৰ গুড়া দিলে খাবলৈ বহুত বেছি ভাল হয়। তাৰপিছত যেতিয়া অলপ ঠাণ্ডা হৈছে, সহ্য কৰিব পৰা গৰম হৈছে, তেতিয়া ধুনীয়াকৈ মঠিলে আৰু তাৰপিছত লাডু বনাই দিলে। আৰু এতিয়া আমাৰ ধুনীয়াকৈ পকা মিঠৈ ৰেডি হৈ গ'ল। খাবলৈ কিন্তু ভাল হৈছিলে দেই। আমাৰ ঘৰত এটা আয়োজন চলিছে বুলি কৈছিলোঁ যে, আচলতে আমাৰ মৰমৰ ভাগিন নিৰিবিলিৰ বাৰ্থডে। সেইটো কাৰণে এতিয়া আমি বজাৰ কৰিবলৈ বুলি সোমালোঁ। তাৰ কাৰণে কিবা কিবি কাপোৰ চাপোৰ ল'লোঁ আৰু লগতে এটা কেকো লৈ ল'লোঁ। আৰু এতিয়া আমি পাকঘৰলৈ বুলি গৈ আছোঁ। আচলতে আমাৰ অকণমানি ভাগিন নিৰিবিলিয়ে গম পায় যে আইতা আৰু মাহী আজি তাৰ বাৰ্থডেত নাযায়। সেইটো কাৰণে কি ৰিয়েকশ্যন দিব বুলি মই অকণমান এক্সাইটমেণ্টো হৈ আছোঁ। কিন্তু তাই ঘৰত নাছিলে, ভনীয়েকৰ লগত খেলি আছিলে। আৰু ৰুমত যেতিয়া মই আৰু তাই কেকটো দেখিছে, তেতিয়া তাই ৰিয়েকশ্যনটো দেখিছেনে বাৰু কেনেকুৱা, অলপ অৱশ্যে লাজো কৰিছে। আৰু তাৰপিছত আইতাকে দিয়া মৰম লগা ফ্ৰকটো পিন্ধি তাই পূৰা ফূৰ্তি কৰিছে। তাইৰ বাৰ্থডে বুলি যিহেতু আইসকলৰ দ্বাৰা শাস্ত্ৰ পাঠ কৰাইছিলে, আৰু সেয়া মোক আইসকলে ধুনীয়াকৈ চাহ দিলে। আৰু এয়া মিঠাই সকলোবোৰ আমাৰ বায়ে বনাইছে দেই। এয়া সকলো আইসকলে নিজৰ নিজৰ কামসমূহ কৰি আছে। যিহেতু নামঘৰ ভাগ ওপৰত আছে বাহঁতৰ, সেইটো কাৰণে ওপৰতে ভকতসকল আছিলে আৰু তাতো মই সেৱা কৰি আহিলোঁগৈ। আৰু এয়া আমাৰ নিৰিবিলিৰ বন্ধু, দেখিছেনে তাহাঁতৰ বাৰ্থডে বুলি কিমান ফূৰ্তি, কোনে কি গিফ্ট দিছে, মুঠতে সেয়াৰ হিচাপ লগৰবোৰক দেখাই আছে। আৰু তাৰপিছত ভিতৰতে ইহঁতি চকুত বন্ধা বন্ধিকৈ ধৰাধৰি খেলি আছে। আৰু এতিয়া আমাৰ নিৰিবিলিৰ কেক কাটিবলৈ হৈ গ'ল। আৰু ধুনীয়াকৈ তাই মাকৰ লগত ককায়েক আৰু লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে কেকটো কাটি ল'লে। সঁচাকৈ চাওঁতে আমাৰ মৰমৰ নিৰিবিলিজনী বহুতেই ডাঙৰ হৈ গ'ল। আৰু এয়া সকলোৱে খাই হোৱাৰ পাছত, তাৰ বৰপ্ৰসাদ লোৱাৰ পাছত সকলোৱে ভকতক বিদায় দিছে। আৰু এয়া সকলো ভকত এজন এজনকৈ গৈছে। তাৰপিছত আমি ধুনীয়াকৈ ভাত খাই ল'লোঁ, যিহেতু নিৰামিষে আছিলে শাস্ত্ৰ পাঠ পঢ়োৱাৰ কাৰণে। তাৰপিছত অকণমানি লগৰকেইটাৰ সৈতে নিৰিবিলিহঁতে এয়া মিউজিক চেয়াৰ খেলিলে। আৰু মিউজিক চেয়াৰত আকৌ ফাৰ্ষ্ট প্ৰাইজ পালে এই পিংক কালাৰ পিন্ধি থকা ভাইটিটো, ছেকেণ্ড হ'ল আকৌ আমাৰ নিৰিবিলি দেই। তাৰপিছত এয়া হৈছে আমাৰ মাহী ভাগিনৰ সময়। আচলতে আমি থাকিম বুলি ভাবিছিলে নিৰিবিলিয়ে, সেইটো কাৰণে তাই অলপ মনটো বেয়া, সেইটো কাৰণে তাইৰ লগতে আমি কিবা কিবি ধেমালি কৰি আছোঁ। আৰু এয়া হৈছে আকৌ আমাৰ নিৰিবিলিৰ বৰ্তাকৰ ছোৱালী, মানে তাইৰ ভণ্টি। আৰু তাহাঁতি কৈছে যে, নিৰিবিলিয়ে কৈছে ফুচি মাহী মোৰ এটা ভিডিঅ' বনোৱা আকৌ, আৰু সেইটো কাৰণে তাইৰ লগত এনেকৈ ধেমালি কৰি আছোঁ, তাইৰো মনটো যিহেতু ভাল লাগিব। আৰু এতিয়া আমাৰ ঘৰ আহিব হৈ গ'ল। আৰু ইয়াত দেখিছেনে আমাৰ তাইৰ মনটো অলপ বেয়া কৰি দিছে, সেইটো কাৰণে অলপ ওচৰত লৈ লৈছোঁ। আৰু এয়াই হৈছে আমাৰ মাহী ভাগিনৰ মৰম। আশা কৰিছোঁ আপোনালোকে সকলোৱে তাইক আশীৰ্বাদ দিব, তাই যাতে ভাল মানুহ হয়, ডাঙৰ হয়। আৰু আজিলৈ বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।